ধুবুৰীৰ সদৰ থানাত দৰা কইনা দৰাৰ বিৰুদ্ধে কইনাৰ মাতৃৰ গোচৰ দৰা মধ্যপ্ৰদেশৰ ফুৰহানপুৰৰ কইনা ধুবুৰীৰ এই দৃশ্য ধুবুৰী সদৰ থানাৰ মধ্যপ্ৰদেশৰ পৰা বিয়া পাতিবলৈ ধুবুৰীলৈ আহি এতিয়া থানাত দৰা গজেন্দৰ ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ দুই বন্ধুক লৈ বিয়া পাতিবলৈ মধ্যপ্ৰদেশৰ ফাৰহানপুৰৰ পৰা গজেন্দৰৰ কইনাৰ সৈতে চিনাকি হৈছিল ফেচবুকৰ জৰিয়তে পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা কৰি গজেন্দৰে ঠিক কৰে বিয়াৰ দিন বাৰ সেই মৰ্মে ধুবুৰীৰ যোগময়া মন্দিৰত বিয়াৰ মাংগলিক কাৰ্য ধুবুৰী সাহিত্য সভা ভৱনত ভোজ ভাত পৰ্ব কিন্তু বিয়াৰ মাজতে দৰাৰ পৰিচয়ক লৈ সন্দেহ হয় স্থানীয় লোকৰ প্ৰকৃত পৰিচয় দিয়াত ব্যৰ্থ হোৱাত গজেন্দৰক লগে লগে স্থানীয় লোকে সমজাই দিয়ে আৰক্ষীক ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়ৰ গ্ৰেড 4 ছোৱালী এজনীৰ বিয়া ঠিক হৈছিল ল'ৰাজন সন্দেহ হ'ল আমাৰ যে ল'ৰাজনৰ কিবা ধুবুৰী ল'ৰা নহয় আৰু আমাৰ অসমৰ ল'ৰা নহয় পিছত আমি আমাৰ উপায়ুক্ত কাৰ্যালয় মোটামুটি সকলোবিলাক মানুহ আমাৰ মন্দিৰলৈ যাওঁ যোগ মন্দিৰত যেতিয়া যাওঁ তেতিয়া ল'ৰাটো আমাৰ সন্দেহ হ'ল প্ৰবঞ্চনামূলকভাৱে অহা বুলি আমাৰ সন্দেহ হয় বন্ধু দুজনো আমাৰ সন্দেহজনক কাৰণ সিহঁতে এই যোন ল'ৰাজনে আনিছে তাৰো এড্ৰেছ ভালকে ক'ব নোৱাৰে এতিয়া এফআইআৰ কৰা হৈছে ছোৱালীৰ মাকে কৰিছে তাৰ পিছৰ দৃশ্য এয়া কইনা তথা কইনাৰ পৰিয়ালৰ সৈতে এতিয়া থানাত গজেন্দৰ আৰু তেওঁৰ দুই বন্ধু স্থানীয় লোকে নাৰী সৰবৰাহকাৰী বুলি সন্দেহ কৰি দৰাসহ দুই যুৱকক সমজাই দিয়ে আৰক্ষীক স্বাভাৱিকতেই এই ঘটনাত ভাগি পৰিছে কইনা তেওঁ উচুপি উচুপি ক'লে বিয়াৰ নামত এয়া প্ৰবঞ্চনা मैं ये बोलना चाहूंगी कि मेरे साथ बहुत बड़ा धोखा हुआ है शादी के नाम पर बहुत धोखा हुआ है और किसी भी लड़की के साथ ऐसा ना हो लाइफ में मैं यही बोलना चाहूंगी সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ধুবুৰীৰ পৰা কেমেৰা পাৰ্চন সন্তোষ ৰয়ৰ সৈতে ৰাজীৱ শৰ্মা DY365